তো দোস্ত বন্ধু বান্ধৱীসকল আজি কোনো ৰানিঙৰ প্লেনিং নাই, তথাপিও গৈ আছোঁ যে দেখোঁ ইচ্ছা নথকা সত্ত্বেও মানে ৰেণ্ডমলি ৰানিং কৰিলেও 4-5 ৰানিঙত কিমান সময় লাগিব, ঠিক আছে, সেইটো দেখাৰ বাবে। তো আপোনালোকে কণ্টিনিউ চাই থাকক ভিডিঅ'টো। মই ফিল্ডত গৈ ৱাৰ্ম আপ কৰি তাৰপিছত ৰানিং কমপ্লিট কৰি টাইমিংখিনি দেখাই আছোঁ, ঠিক আছে। এন্ধাৰ হৈ গৈছে প্ৰায়, তো অলপমান এক্সাৰচাইজ কৰি ল'লোঁ। এতিয়া ৰানিং ষ্টাৰ্ট কৰিম, দেখা যাওক কিমান টাইম লাগে, ঠিক আছে। বন্ধুসকল ফাইনেলি মোৰ ৰানিং কমপ্লিট হৈ গ'ল, ঠিক আছে। বৰষুণ আহি আছে এইফালৰ পৰা পূৰা। যিয়ে নহওক ৰানিঙৰ টাইমিংখিনি মই আপোনালোকক ইয়াত দিম, স্ক্ৰীনশ্বটটো আপোনালোকে চাই ল'ব, নহ'লে ইয়াত দেখিব পাৰে, ঠিক আছে। তো কোনো ইচ্ছাই নাছিল দৌৰোৱা, তথাপিও দৌৰিলোঁ। 2-3জন দাদা আহি আছিল, তেওঁলোকে দৌৰিছিলে, সেইবাবে 4.5 মিনিটৰ ভিতৰত হৈ গ'ল, ঠিক আছে। তো যিয়ে নহওক এইবাৰ অসম পুলিচ লৈয়ে এৰিম, ঠিক আছে। আসাম পুলিচ নাম দে। কালিতো ভিডিঅ'টো বনাব পৰা নাই, বৰষুণ আহি গৈছিল, আপোনালোকক কৈছোঁৱে, কিন্তু ঘৰত আহি আৰু ভাগৰি গৈছিলোঁ, সেইবাবে ভিডিঅ'টো বনাব পৰা নাই। তো যিয়ে নহওক কালিৰ টাইমিংটো আৰু আজি মই আকৌ গৈ আছোঁ, ঠিক আছে। বতৰটো দেখুৱাই দিওঁ। বতৰ আজি একদম মজা বতৰ আছে, ঠিক আছে। তো যিয়ে নহওক, তো কালি ৰানিং কৰিছিলোঁ 1600 মিটাৰ। কালিৰ টাইমিংটোতো আপোনালোকক দেখাইছোঁ, তথাপিও ইয়াত স্ক্ৰীনশ্বট দি দিম, আপোনালোকে দেখিব পাৰে। এই টাইমিংটো হ'ল কালি 1600 মিটাৰ ৰানিং কৰিছোঁ সেইটোৰ, ঠিক আছে। আৰু এতিয়া মই গৈ আছোঁ আজি ফিল্ডলৈ 8 পাক দিবৰ বাবে, ঠিক আছে। তো আজি দেখিম 8 পাক ৰেণ্ডমলি মানে কেনেকুৱা টাইমিং লাগে, ঠিক আছে। তো 100% দিয়াৰ চেষ্টা কৰিম। টাৰ্গেট এটাই থাকিব, 14 মিনিটৰ 1 ছেকেণ্ড হ'লেও আগত ঢোকাৰ চেষ্টা কৰিম, কিন্তু যি হ'ব নহ'ব সেইটোতো দৌৰাৰ পিছতে দেখিব পাব। তো টাইমিংটো জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে দেখি থাকক। বন্ধু বান্ধৱীসকল ৱৰ্কআউট কৰা হৈ গ'ল, এতিয়া মই মাইনাছ কৰিবলৈ গৈ আছোঁ। এতিয়া মাইনাছ কৰি তাৰপিছত মই ৰানিং ষ্টাৰ্ট কৰিম, ঠিক আছে। ৰানিং কমপ্লিট কৰি আপোনালোকক কৈ আছোঁ টাইমিংটো কিমান লাগিছে, ঠিক আছে। বন্ধু বান্ধৱীসকল মই মাত্ৰ জাষ্ট ৰানিং কৰিলোঁ। টাইমিংটো যিটো টাৰ্গেট লৈছিলোঁ সেইটো কমপ্লিট কৰিব পৰা নাই। ভাবিছিলোঁ যে 14ৰ ভিতৰত কমপ্লিট কৰিম, এটা নৰ্মেল টাৰ্গেট লৈছিলোঁ যাতে টাইমিঙত সোমাব পাৰোঁ। তো সেইটোও নহ'ল। আপোনালোকক টাইমিংটো দেখাই দিব বিচাৰোঁ, আপোনালোকে দেখিব পাইছে চাগে, নহ'লে মই ইয়াত স্ক্ৰীনশ্বটটো দি দিম, আপোনালোকে চাই ল'ব। তো অলপৰ কাৰণে 14ত সোমাব নোৱাৰিলোঁ, 5 ছেকেণ্ড বেছি লাগি গৈছে। তো যিয়ে নহওক জাষ্ট ষ্টাৰ্ট কৰিলোঁহে, এতিয়াও সময় আছে নহয়, ইণ্টাৰভিউ দেৰি আছে, এতিয়াও এডভাৰটাইজমেণ্টে অহা নাই। তো যিয়ে নহওক এতিয়াৰ পৰাই পৰিশ্ৰম কৰিব লাগিব, নহ'লে আৰু অসম পুলিচৰ ৰাণ বুলি কথা, এইটো বেলেগ ৰাণ হ'লে বেলেগ কথা আছিল, কিন্তু অসম পুলিচৰ ৰাণত নাম ৰিটেনত নাম অনাটো বহুত ডাঙৰ কথা। তো যিয়ে নহওক সেইবাবে এইবাৰ বহুত আগৰ পৰা প্ৰেক্টিছ ষ্টাৰ্ট কৰিলোঁ, দেখা যাওক কি হয়। মোৰ লগত এই ভাইজনে দৌৰিছিল মোৰ লগত, তেওঁ জোচ দিছিল, সেইবাবে তথাপিও মানে এইখিনিত সোমাব পাৰিছোঁ, নহ'লে অকলে দৌৰালেতো 14.5 মান লাগিল হয়। মানে কি ক'ম আৰু, কোৱাৰ একোৱেই নাই, মানে অৱস্থা এনেকুৱা বেয়া কৰি পেলাইছোঁ যে এতিয়া আগতে এনেকুৱা হৈছিল যে মই ৰাণ শ্ল' কৰি মানুহক জোচ দিছিলোঁ, কিন্তু এতিয়া মোৰ নিজৰে মানে বেলেগৰ পৰা জোচৰ প্ৰয়োজন হৈছে। মানে কি ক'ম আৰু, আপোনালোকে বুজিব পাৰিছে চাগে অৱস্থা কিমান বেয়া আছে এতিয়া মোৰ। তো যিয়ে নহওক এতিয়া এইবিলাক বাকৱাচ বাদ, কথা বতৰা কৰি লাভ নাই, কামখিনি কৰি যাম, যি হ'ব দেখা যাব। আৰু আপোনালোকক এইটোৱে ক'ব বিচাৰিম যে মোৰ এই জাৰ্ণিটোত ছাপোৰ্ট কৰিব বুলি মই আশা কৰিছোঁ। তো যিয়ে নহওক, তো এইখিনিয়ে আৰু, মাত্ৰই জাষ্ট ৰানিং কৰি আহিলোঁ। তো এতিয়া পুল আপ মাৰিম, আপোনালোকে দেখি থাকিব যে কেইটা পুল আপ চিন আপ মাৰিব পাৰোঁ। তো সেইটোৱে আৰু আজি প্ৰথম, সেইবাবে ধৰি থাক এই শুভ ধত্তা তুই ধৰ। ভিডিঅ' কেনে অন আছে? অন আছে দেখোন তোর। পানি উড়াই দিছে রে।
মনে করিস না হয়েছে তো। তো বন্ধু বান্ধৱীসকল আজি হৈছে 21 তাৰিখ আগষ্ট মাহৰ, ঠিক আছে। তো মই আপোনালোকক কৈছিলোঁ যে সেই দুদিনৰ ৰানিং একেবাৰে দি দিম এটা ভিডিঅ' বনাই, কিন্তু এতিয়া ডিচিশ্যন চেঞ্জ কৰিলোঁ। আজি ভাবিলোঁ যে আজিতো ৰানিং নকৰোঁ, কালি আৰু পৰহি দুদিন ৰানিং কৰিম, নহ'লে এদিন ৰানিং কৰিম 5 কিলোমিটাৰ এটা ৰ'ড ৰানিং। সেইটোৰ টাইমিংটো একবাৰে দি দিম, ঠিক আছে। একবাৰে ভিডিঅ' কম্বাইন কৰি দি দিম, তাৰপিছত পৰা ৰিষ্টাৰ্ট হ'ব, ঠিক আছে। এইটোৱে কোৱাৰ আছে। বান্ধৱীসকল আপোনালোকে দেখি আছে এতিয়া বাজিছে 5টা, ঠিক আছে। তো এতিয়া বাজি আছে 5টা, আজি 21 তাৰিখ হয়, 21 আগষ্ট। তো মই আপোনালোকক কৈছিলোঁ যে মই আৰু দুটা ৰানিঙৰ ইভেণ্ট কৰিম। তাৰ মাজত এটা আছিল 5 কিলোমিটাৰ আৰু এটা আছিল মোৰ যিটো ফেভৰেট মানে লং ৰানিং, যিমান পাৰোঁ সিমান দৌৰিয়ে থাকিম সেইটো আৰু। তো যিয়ে নহওক 5 কিলোমিটাৰটো আজি কৰিলোঁ, তাৰপিছত লং ৰানিংটো ইচ্ছা হ'লে কৰিম, নহ'লে নকৰিম, সেইটো কেঞ্চেল কৰিব পাৰোঁ, আগতে কৈ দি আছোঁ। তো যিয়ে নহওক এতিয়া 5টা বাজিছে, তো মই ৰানিং কৰিবলৈ যাম, আৰু ৰানিং কৰি যেতিয়া ঘৰত আহিম তেতিয়া আপডেট দিম, ঠিক আছে। তো ভিডিঅ'টো চাই থাকক বান্ধৱীসকল। এতিয়া বাজি আছে প্ৰায় 9টা, ৰাতি 9টা বাজে, 8:30 পাৰে হৈছে। তো যিয়ে নহওক মানে টাইমিংটো জনোৱা হোৱা নাই আপোনালোকক, টাইমিংটো বহুত বেছি লাগি গৈছে, ময়ো ঠিক লক্ষ্য কৰা নাই। ইয়াত স্ক্ৰীনশ্বটটো দি দিম, আপোনালোকে চাই ল'ব পাৰে, ঠিক আছে। মই ইয়াত স্ক্ৰীনশ্বটটো দি আছোঁ, আপোনালোকে দেখি ল'ব। আৰু কোন কিলোমিটাৰত কিমান লাগিছে সেইটোও স্ক্ৰীনশ্বটটো ইয়াত দি দিম, আপোনালোকে দেখি লওক। তো যিয়ে নহওক আপোনালোকে মোৰ অভাৰঅল ৰানিংটো দেখিলে বৰ্তমান কি অৱস্থাত আছে, ঠিক আছে। প্ৰথম দিনে 1600 মিটাৰত দেখালোঁ, আৰু তাৰপিছত কালি মই দৌৰিছিলোঁ 3200 মিটাৰ, আৰু আজি 5 কিলোমিটাৰ দৌৰিলোঁ। তো ভাবিছিলোঁ লং ৰানিং এটা দিম, কিমানখিনি দৌৰিব পাৰোঁ, কিন্তু মোৰ এই 5 কিলোমিটাৰ দৌৰিয়ে হাৱা ওলাই গৈছে, ঠিক আছে। আৰু ইয়াৰ আগৰ দিন এদিনাখন লং ৰানিঙত ট্ৰাই কৰিছিলোঁ, 7 কিলোমিটাৰৰ নিচিনা গৈছিলোঁ, বহুত কষ্টে, মানে বহুত কষ্টে। আগত এনেকুৱা হোৱা নাছিল, আগত ৰানটো বেলেগ আছিল, সেইটো এতিয়া কৈ লাভ নাই। আগৰ ৰানিং মানে যেতিয়া ইয়াৰ আগৰবাৰৰ SSC GD নহয়, তাৰ আগৰবাৰৰ 2022ৰ যিটো SSC GD আছিল, 22-23ৰ, তো সেই ভৰ্তিৰ সময়ত মোৰ মানে ৰানিংটো প্ৰাইম টাইমত আছিল, ঠিক আছে। আৰু সেই বছৰ যোৱা বছৰো ভালে ৰানিং আছিল, কিয় কৈ আছোঁ, কিয়নো টাইমিং মোৰ বহুত ভাল আহিছিল, প্ৰায় 21ৰ কমত আহি গৈছিল, 21ৰ ভিতৰত আহি গৈছিল টাইমিং, 21ৰ ঘৰত 21 চামথিং লাগিছিল, এনেকুৱা টাইমিং লাগিছিল যেতিয়া মই SSC GD মানে নাম আহিছিল প্ৰথমবাৰ 2021-22ত। নাগালেণ্ড ডিমাপুৰ খটখটিত হৈছিল মোৰ ইণ্টাৰভিউ, তাত মই যেতিয়া ৰানিং কৰিছিলোঁ তেতিয়া মোৰ মনত আছে 21:37 লাগিছিল, 38 লাগিছিল, ঠিক আছে। ইয়াতে 21:10-12 নিচিনা দেখি গৈছিলোঁ, কিন্তু তাত ৰাস্তাটো বহুত মানে অলপ ওখ হয়, এনেকুৱা উঠিব লাগে নামিব লাগে, উঠিব লাগে নামিব লাগে, সেইবাবে মানে প্ৰব্লেম হৈছিল অলপমান। তো যিয়ে নহওক সেইবিলাক কথা এতিয়া আৰু কৈ লাভ নাই, মানুহ সেই মানে তুমি কিমান কষ্ট কৰিছা সেইটো কোনেও নেদেখিব, মেইন কথা তোমাৰ ৰিজাল্টটো কি সেইটোৱে দেখিব, ঠিক আছে। তো যিয়ে নহওক ভিডিঅ'টোক ডাঙৰ নকৰিম, আশা কৰিছোঁ আপোনালোকে মোক এই নতুন জাৰ্ণিত মানে ছাপোৰ্ট কৰিব বুলি। আৰু অফিচিয়েলি মই মানে 31 তাৰিখৰ দিনটোক 31 আগষ্টটোক মানে মোৰ অল্ড ভাৰ্চনক এণ্ড কৰিব বিচাৰিছোঁ, আৰু 1 তাৰিখৰ পৰা ছেপ্টেম্বৰৰ ৰিষ্টাৰ্ট কৰিব বিচাৰিছোঁ, ঠিক আছে। তো যিয়ে নহওক ভিডিঅ' আহি থাকিব, আপোনালোকে ছাবস্ক্ৰাইব কৰিব ৰাখিব পাৰে। এতিয়া আপোনালোকে মানে যি ভৰ্তিৰ বাবে মানে প্ৰিপেয়াৰ নহওক কিয়, মই আপোনালোকৰ লগত আছোঁ, কিয়নো মই চেণ্ট্ৰেলক বেছি প্ৰিফাৰ কৰোঁ। মোৰ নাম অনিৰুদ্ধ সাহা, মই এজন বেংগলী ল'ৰা হয়। তো অসম পুলিচ মোৰ বহুত কষ্ট, মানে মই নাজানো পাম নে নাপাম, মোৰতো আশা নাই বুলিয়ে ধৰি ৰাখিছোঁ, তথাপিও কষ্ট কৰিম, ইচ্ছা আছে এইবাৰ অসম পুলিচ ল'মেই, জিত লৈছোঁ এটা, মানে জিত মানে এটাৰ চাকৰি ল'মেই, আৰু অসম পুলিচ হওক, আৰু মেইন টাৰ্গেটটো আছে মোৰ দিল্লী পুলিচ, দেখা যাওক কি হয়। তো আৰু বেছি নকওঁ আজি, এনেও ভিডিঅ'টো লম্বা হৈছে, 3 দিনৰ ৰানিঙৰ আপডেট দিছোঁ, 3 দিন অলপ কৰি ভিডিঅ' কৰি, আৰু মোৰ চেনেলত এনেকুৱাই ভিডিঅ' পাব, কিন্তু কামৰ ভিডিঅ' পাব, ঠিক আছে। তো যিসকলে লাষ্ট অপি আহিছে, মই ভাবিছোঁ তেওঁলোকে নিজৰ লাইফক লৈ বহুত চিনচিয়াৰ হয়, তো তেওঁলোকক মই এটা কথাই ক'ব বিচাৰিম, ফ'ল' কৰক, বেনিফিট পাব, ঠিক আছে। তো যিয়ে নহওক আজিৰ কাৰণে ইমানতে সামৰিছোঁ, তেতিয়ালৈকে জয় হিন্দ, জয় ভাৰত।